is a second year. Both art and science stream. তোমালোকৰ এতিয়াও কিন্তু বহুত সময় আছে। আজিকালি তো দেখা যায় প্ৰায়ভাগ ডেকা ল'ৰা ছোৱালীবিলাকৰ একদম মন চন বেয়া হৈ থাকে। ডেকা বয়সতে বেছি কোৱা দেখা যায় তেনেকুৱা। গতিকে এইটো উদ্দেশ্য এইটো কাৰণ এটাই যে আমি সদায় আনক উপলব্ধি কৰোঁ। আনে কি খাইছে, কেনেকৈ চলিছে, কি পিন্ধিছে, ক'ত গৈছে, কি কৰিছে, সেইবিলাক লৈ আমি বেছিকৈ ভাবোঁ। সেইকাৰণে আজিকালি ডেকা ল'ৰা ছোৱালীবিলাকৰ দুখ বা আৱেগটো অলপ বেছি। গতিকে মই ভাবোঁ যে আনৰ ওপৰত ভিত্তি নকৰি নিজে কি কৰিবা কি নকৰিবা নিজৰ কৰ্মত বেছিকৈ ফকাছ দিয়া। ছেকেণ্ড ইয়াৰত আছে আনন্দৰাম বৰুৱাৰ পাঠটোত আনন্দৰাম বৰুৱাৰ মতে কৰ্ম জীৱনৰ মূল মন্ত্ৰই আছিল কৰ্ম আৰু সাধনা। গতিকে নিজৰ লাইফত নিজে কৰ্ম কৰা আৰু সাধন কৰা। আৰু আছে এটা যিটো কবিৰ মতে জীয়াই থকাৰ মূল মন্ত্ৰই হ'ল যন্ত্ৰণা। গতিকে এইটো যদি হয় সঁচাই হয়, কাৰণ পৃথিৱীত যিমান মানুহ আছে প্ৰতিজন মানুহে কিবা নহয় কিবা যন্ত্ৰণা লৈ ভুগি আছে। এতিয়া বিশেষকৈ ক'ব গ'লে যে দেখা যায় যে ডেকা ল'ৰা ছোৱালীবিলাকৰ আৱেগ এইটোৱে যে অমুকক মই মেছেজ কৰিলোঁ, মেছেজটো চিন কৰিও মোক ৰিপ্লাই দিছে। সেইটোৱে বেছি আৱেগ। তাৰ কাৰণে একদম মানে জীয়াই থকাৰ ইচ্ছাই নাযায়। পিছলৈকে দেখা যায় যে অলপ পিছত ষ্টেটাছ লগাই দিয়ে একদম পুৰা চেক, জীয়াই থকাৰ মানে ইচ্ছা নাই আৰু মৰি গ'লে বেছি ভাল, হয়নে নহয়? গতিকে এই কোনোবাই মেছেজ চিন কৰিছে ৰিপ্লাই দিয়া নাই, তাৰ কাৰণে নিজৰ জীৱনটো শেষ কৰি বা দুখ প্ৰকাশ কৰি লাভটো ক'ত আছে? লাভ পাইছানে? কিবা লাভ হৈছেনে তোমালোকৰ? আজিলৈকে একো হোৱা নাই আৰু জিন্দগীত নহ'ব। দুখ সেইবিলাক হ'ব পাৰে যিবিলাক মানুহ জন্মৰ পৰাই জগতহীন দৃষ্টিহীন, চকুৰে নেদেখে, কাণেৰেও নুশুনে বা নিজৰ ভৰিৰে খোজ কাঢ়িব নোৱাৰে, তেওঁলোকৰ মতে দুখ হ'ব পাৰে। কাৰণ তেওঁলোকে ইমান ধুনীয়া পৃথিৱীখনত আজিলৈকে তেওঁলোকে চোৱা নাই। অকল চোৱাৰ হেঁপাহে যে আল্লাহ বা ভগৱানে যদি আমাক এটা চকু দিলেহেঁতেন তেতিয়াহ'লে আমাক একো নালাগে, টকা বাৰী গাড়ী মোবাইল চোবাইল একো নালাগে, জাষ্ট এটা চকু দিলে আমি গোটেই পৃথিৱীখন এবাৰ চালো হয়, ইমান ধুনীয়া পৃথিৱী। কিন্তু সেইবিলাক আমি কেতিয়াও অনুভৱ নকৰোঁ, কাৰণ আমাৰ হাত ভৰি চকু কাণ চব ভাল আছে। সেইকাৰণে আমি সদায় আনৰ ওপৰত ভিত্তি কৰি থাকোঁ। গতিকে মই ভাবোঁ যে ল'ৰা ছোৱালীবিলাকক কৈছোঁ, মৰমৰ ছাত্ৰ ছাত্ৰীবিলাক, এতিয়া ষ্টুডেণ্ট লাইফ, গতিকে ক'ব গ'লে বহুত কথা আহে। ষ্টুডেণ্ট লাইফটো হ'ল তপস্যাৰ লাইফ, তপস্যা কৰিবই লাগিব আৰু তপস্যা নকৰাকৈ কোনো মানুহে আজিলৈকে ছাকচেছ হ'ব পৰা নাই, তোমালোকেও জানা এইটো। গতিকে এই যে সৰুৰ পৰা পঢ়ি আহিলা, আজি ক্লাছ 11 আৰু 12, বিশেষকৈ 12ৰ ষ্টুডেণ্টবিলাক, এই 12ৰ ৰেজাল্টটো যদি ভাল কৰিব নোৱাৰা তেতিয়াহ'লে এই যে 10টা বছৰ পঢ়িলা ক্লাছ 1ৰ পৰা একদম 12লৈকে গোটেইবিলাক কিন্তু অপচয় হ'ব, একো লাভ নহ'ব। পিছত পস্তাবা, কিন্তু পিছত পস্তাই একো লাভো নহ'ব। গতিকে মই ভাবোঁ যে যি হৈছে হৈছে, যিবিলাক দিন বেয়া গৈছে গৈছে, এইটো প্ৰতিজ্ঞাবদ্ধ কৰি লোৱা আজিৰ পৰাই যে ইমান দিনে মই যি কৰিছোঁ যে এতিয়া সন্মুখত যি এটা দিন আছে চূড়ান্ত বৰ্গৰ পৰীক্ষাৰ্থীসকল, যে এইকেইটা দিন আমি সদায় ভালকৈ পঢ়া শুনা কৰিম, সময় কেতিয়াও আমি অপচয় নকৰোঁ বা মোবাইল ইউজ কৰিও আমি অপচয় নকৰোঁ। ৰিজাল্টটো এবাৰ ভালকৈ বনাই লোৱাৰ পিছত নিজৰ লাইফটো যেতিয়া ভালকৈ বনাই ল'ব পাৰিবা তেতিয়াও কিন্তু এই মোবাইল ইউজ কৰিব পাৰিবা, ফ্ৰেণ্ডবিলাকৰ লগত আড্ডাও মাৰিব পাৰিবা। গতিকে বেছি দীঘলীয়াও নকৰোঁ, তাৰ লগতে সকলো ছাত্ৰ ছাত্ৰীবিলাকক মই এষাৰ অনুৰোধো কৰোঁ যে তোমালোকে এনেকুৱা মানুহ হোৱা, ফিউচাৰত ভাল মানুহ হোৱা। এতিয়া ভাল মানুহ হ'বলৈ গ'লে কি কি বস্তু লাগিব? অকল ভাল এখন মাৰ্কশ্বিটে কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। পাইছা 96, 95, 97%, সেই অকল সেই মাৰ্কশ্বিটৰ জৰিয়তে মানুহ এজনক আমি বিচাৰ কৰিব নোৱাৰিম ভাল নে বেয়া। তোমালোকৰ আচাৰ ব্যৱহাৰ চব, নেচাৰ কেৰেক্টাৰিষ্টিক যি আছে গোটেইবিলাক ভাল কৰিব লাগিব, যাক মানৱতা বুলি কোৱা হ'ব। গতিকে সকলোকে মই এষাৰ অনুৰোধেই কৰোঁ যে সকলোৱে ভৱিষ্যতত ভাল মানুহ হোৱা, সেইটোৱে মই কামনা কৰোঁ। ধন্যবাদ, জয় হিন্দ।